গুৱাহাটীতো দুখনকৈ IPL মেটচ হ'ব। হয়, গুৱাহাটীত দুখন IPL হ'বলৈ গৈ আছে 26 তাৰিখ আৰু 30 তাৰিখে। 26 তাৰিখে ৰাজস্থান ৰয়েলছে খেলিব কেলকাতা নাইট ৰাইডাৰ্ছৰ লগত আৰু 30 তাৰিখে ৰাজস্থান ৰয়েলছে খেলিব চেন্নাই ছুপাৰ কিংছৰ লগত। আৰু এটা উল্লেখনীয় দিশ হৈছে যে এইবাৰ আমি যোৱাকালি আমাৰ IPL কলিকতাত আৰম্ভ হ'ল। এটা খুব ভাল সুন্দৰ এটা উদ্বোধনী অনুষ্ঠান হৈছে, কিন্তু এইবাৰ এটা আমি নতুন বস্তু আমি এইবাৰ ইন্ট্ৰডিউচ কৰিবলৈ খুজিছোঁ যে প্ৰত্যেকটো আমাৰ টোটেল ভেন্যু হৈছে 13টা IPL-ত। ফাৰ্ষ্ট যিটো কলিকতাত হৈ গ'ল, তাৰ উপৰিও আৰু 12টা ভেন্যু আছে আৰু এই প্ৰত্যেকটো 12টা ভেন্যুত যেতিয়া প্ৰথমখন খেল অনুষ্ঠিত হ'ব, তাতে BCCI ফালৰ পৰা এটা উদ্বোধনী অনুষ্ঠান কৰিব। আৰু ইয়াৰ বাবে গুৱাহাটীৰ বাবে আগন্তুক আমি 26 তাৰিখে BCCI তত্বাৱধানত এটা অনুষ্ঠান আয়োজিত কৰিছোঁ, য'ত বলিউডৰ এক্ট্ৰেছ জেকলিন ফাৰ্ণাণ্ডেজ আহিব আৰু অন্য শিল্পীবৃন্দ থাকিব। তেওঁলোকে এটা 20-25 মিনিটীয়া অনুষ্ঠান অনুষ্ঠিত কৰিব, সেইটো BCCI তত্বাৱধানত হ'ব। কালি যিহেতু উদ্বোধনী অনুষ্ঠানত দেখা পাইছিলোঁ যে কলকাতা নাইট ৰাইডাৰ্ছৰ শ্বাহৰুখ খানো আছিলে, তেওঁ এনে কিবা অহা যোৱা বা আপুনি অসমলৈ কিবা ইনভাইট BCCI কৰিছিল? ফালৰ পৰা কোন ফ্ৰেঞ্চাইজি, কোন অ'নাৰ আহে, কোন মেম্বাৰ আহে, সেই বিষয়ে আমাৰ লগত কোনো ইনফৰমেশ্যন নাথাকে। এই বিষয়ে আপোনালোকে তেওঁলোকৰ ফ্ৰেঞ্চাইজিৰ লগত কথা পাতিলে সঠিক উত্তৰ পাব। কালি এটা IPL উদ্বোধনী অনুষ্ঠানত দেখিছিলোঁ যে বলিউডৰ ষ্টাৰ শ্বাহৰুখ খানে এংকৰিং ষ্টাৰ্টিং কৰিছিল। এইটো BCCI প্লেনিং আছিলে, কেনেকুৱা আছিলে গোটেই? BCCI এইটো এটা এজেঞ্চিৰ থ্ৰুৱেদি কৰে। আমি এটা চিষ্টেম আছে, বহুত এজেঞ্চিৰ পৰা আমি হেৰিবিলাক লওঁ, কনচেপ্টবোৰ লওঁ, আৰু সেই কনচেপ্টত আমি যিটো এজেঞ্চি তেওঁলোকৰ কনচেপ্টটোত কালি আপোনালোকে দেখিছে হয়তো, আৰু খুব ভাল হোৱা বুলি আমি যিখিনি ৰিপৰ্ট পাইছোঁ, সেই কনচেপ্টটো আণ্ডাৰত কৰিছিলোঁ আৰু তাতে শ্বাহৰুখ খানৰো এটা পাৰ্ট আছিলে, তেওঁ সেই পাৰ্টটো প্লে কৰিছে। কিন্তু সেই গোটেই অনুষ্ঠানটো BCCI তত্বাৱধানত